Hello. Finally, Hulu আৰু নটি আপোনালোকৰ মাজত পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে উপস্থিত হৈছে যিয়ে হওক আশা কৰোঁ প্ৰেজেন্ট ছাৰ উপস্থিত মেম যিয়ে হওক আশা কৰোঁ আপোনালোকে আমাক পাহৰা নাই যদিও মনত ৰাখিব লগা একো কাম কৰা নাই তথাপিও মানে আশা কৰিলোঁ আৰু আপোনালোকে পাহৰা নাই যিহেতু আজি ভাল লাগিছে বহুত দিন মনত এটা আজি ব্লগ বনাম আমাৰ মজা ব্লগ আজি যিহেতু দশমী চ' আমি দুজন অলৰেডি আছোঁ অলপ টাইম দশমী চাই তাৰ পৰা ঘৰত আহিম মজাকৈ একদম সেক্সি হৈ একদম ওলাই যাম ড্ৰেছ চেঞ্জ কৰি ওলাম তাৰপিছত ওলাই ক'ত যাম নকওঁ এখনে ক'ত যাম আপোনালোকে চাই থাকক চ' আমি ওলালোঁ এইবাৰ যাম আমাৰ এটা মৰমৰ ফেন বৈ আছে ফাকাক ল'ম ফাকাক লৈ ডাইৰেক্ট চিওঁ মৰমৰ ফাকা তুমি ক'ত আছা অ' ফাকা তুমি ক'তে আছা মোৰ ফাকা আহি গৈছে ফাকা আন্ধাৰ ইমান মাৰি দিছে আহা লুকাব নালাগে লাজুকি আহাচোন মাইনা ভিতৰলৈ আহা ক আমার মৰমৰ ময়ূৰ ফাকা নাও লেটস গো কিংকে চাব নালাগে দে বিৰাট কিংকে চাই আছে যাটো যা এলো রে দুৰ্গা মা আজি মানে ব্লগটা একদম পুৰা একদম ৰাতি মুগিলা নেদেখিলে হ'ব মুগিলা আৰু কি যাব লাগে মেইন হ'ল মনটাই ডাঙৰ কথা মনটা দেখাই দিয়া বাবা মনটা নেদেখাং দে মানে আৰু আপি চাপি গিলা আৰু বাগৰি কি হওক আজি মানে পুৰা ব্লগটা পুৰা আন্ধাৰি হৈ যাব পুৰা আন্ধাৰ আমাৰ ড্ৰাইভাৰে গাড়ীখন চলাই আছে ড্ৰাইভাৰ ভালকৈ চলাবা হা গাড়ীখন চিধা লৈ যাবা ভালকৈ যাই থাকিবা কুনি ৰাতিৰ আন্ধাৰ গমগমীয়া সুৰ মাতালৰ ৰং তেলটা মজাকৈ গাড়ীত ভৰাই ল'ম তেলটা লাগবই ভাই তেল বিনা আমাৰ গতি নহ'ব তেলটা লাগব কিমানমান টকাৰ তেল ভৰাব বুলি ভাবিছে 5,000 কিমান ভৰাবি কিমান 5,000 কিমান দিবি 500 50 টাকা নাম এবাৰ নাম ননচেন্স নাম কিমান কি খান এই ক'ত যে গেল দে না দিবি না নেদা কিমান লাগিব দে না 5,000 মান দিটো দি হ'ব দে মই দি আছোঁ দে না মই দিম না তোক খান লাগি গৈছে মাল 200 দিবি তাৰ 200 এইখান দেখছা মই আৰু 200 টাকা তেল লাগে এইখান গাড়ীত কেই টাকা দিবি 50 একজনে কিমান দিছে তেল লাগবো বেছি হৈ আনছি নহয় তো লাজ নালাগে এনেকৈ তেলৰ কাৰণে পইচাৰ কাৰণে কাজিয়া কৰি আছা যে মোৰ লগত আহিছে কিয় ননচেন্স ফাইনেলি আমি আহি পালোঁ ক'ত আহি পালোঁ আমি আহি পালোঁ ফাইনেলি আমি আহি পালোঁ চিগনেট লেটস গো দশমী স্পেচিয়েল
ৰিচ কিড ৰিচ কিড ক'ত আহিছা চলাই চলাই ভাবিলোঁ আহি পালোঁ সোমাই দিম আৰু বাপ্পা ঐ বেলেগ আৰু দেখিছে এইখন ৰিচ কিড টাটাক টাটাক টাটিছ টাক টাটাক টাটাক টাটিছ ক'ত আহি পালি হেল্ল' এইটো আহি পালোঁ জাগাত বহুত দিনৰ পৰা প্লান কৰি এনেহেন জেগাত আহি গৈছোঁ এনেহেন জেগাত আহি গৈছোঁ আমি একো ক'বাও নোৱাৰোঁ এখন ভাল কৰি লাজো লাগে সৰু সৰু ব্লগাৰ কি ক'ম আমি এখন লাজো লাগে চ' এইবাৰ খানা এটা অৰ্ডাৰ দিম আমি মেনু আ গয়া চ' মেনুখন এইবাৰ খাম এখনো মোবাইলে লাৰি আছে কাকা ইমান মেছেজ কাক কৰা আচ্ছা কাকা কা 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 কাক ইমান মেছেজ কৰা ক'ব কা মানে প'ৰ ইণ্ডিয়ান পিপুল না কি ক'ম আৰু চাটো চা ৰিচ ভাইটি ৰিচ ভাইটি ৰিচ হোৱা অলপ অকণমান ৰিচ হৈ দেখুওৱা ভাইটি শিষ্টাচাৰ ভাইটি শিষ্টাচাৰ দেখুওৱা অলপ চিষ্টাৰ নহয় নাইচ অকণমান শিষ্টাচাৰ দেখুওৱা আৰু নাইচ আমাক লাগছে ভোক আহিয়ে মানে এখন কি দিগদাৰ এতিয়াতো ভোকতে মৰবা লাগছে আমাৰ মানে কেনে হৈছে এতিয়া চিটুৱেশ্যনটা এতিয়া একো ক'বাও নোৱাৰোঁ মাক এতিয়া মানে এখন একো ক'বাও নোৱাৰোঁ লাজো পাং কি কৰোঁ কি নকৰোঁ মোবাইলটা ওলাব বেয়া লাগে বিপদত পৰি গৈছোঁ চৰে ক'বাও নোৱাৰোঁ লাহে লাহে ক'বা লাগে এইটো কি লাগে মোৰ হা ওচৰত আহি কওঁ শুনা নাপায় শুনা আৰু গিলাচত লৈ খাবি দেই ওপৰৰ পৰা নাখাবি কিন্তু লাহে দে খা ইয়াৰ মানে টাইম হৈছেতো ভাল কৰি খাই সেনেকৈ নাখাবি অলপ খাব লাগে অলপ লাগছে খাবি নেকি থাকা ভোকতে পানী খাব লাগছে কি খাব লাগছা টাইম পাছ An hour later. কি হ'ল পলাছ আজি পলাছ ক'ব লগা হৈছিল ইয়াক চলিটা ভোকত মৰবা লাগছে এতিয়া আহিম বুলি একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা ময়ো খোৱা নাই যেনিবা ৰখি আছোঁ খানা আহিলে দেখাই আছোঁ One eternity later. কি ক'ব আপুনি এই বিষয়ে ফাইনেলি আহি থাকা কি ক'ব আহি পালোঁ নিমখ খাব বাদ দে আমাৰ এইকেইটা হোটেলত হ'লে ইমান টাইম আমাৰ পৰিয়াল দেখা পায় এনেকৈ 5টা আঙুলি এতিয়া কমেও 10টা কাপ থাকিব এই থাপ থাপ গোটেইগিলা টেবুলত পুৰি এতিয়া 5 প্লেট থাকিব পুৰি মাৰি ডাইৰেক্ট জাগাত যাই বনে একদম জাগা আৰে কি কৰা কি খাইছিলি তই চাং কি এতিয়া ভাত দিছোঁ হা তই ফাইনেলি খালোঁ আমি পেট নভৰিল বহুত কিন্তু মানে খালোঁ আমাৰতো আৰু ভাই ভইচৰ পেট ভইচৰ পেট ভইচ ছাৰ কেনেকুৱা লাগিলে খাই ৱাও ইউ আৰ লুকিং চ' গৰু গাঁৱত চলি সিহঁতে কথাত দেখা গৈছিল একদম চেম দম গ'ল এতিয়া চাবি
কটক এই আহিছা কি খালা ভাইটি এই কিবা ক'বা ইটো নাজানা ইছ গাঁৱৰ ল'ৰা এনেকৈ নুঘূৰাই এইটো এনেকৈ ঠেলি দিব লাগে মানে ইউ আৰ চ' আনএডুকেটেড প'ৰ ইণ্ডিয়ান পিপুল ৰে পুৰ কিডছ কি নাজানা নেকি ইয়াতে কিবা এটা ইয়াতে হাছে হাতখন ধুই লোৱা এইটো দেই আচ্ছা টিপিব পাৰিছা টিপিব পৰা নাই তুমি অঁ তেনেকৈ ওলাই খকুৱাক চা আহি পাল না নাই ধৰছে যিয়ে হওক খাওয়া দাওয়া হ'ল খালোঁ পইচাও খালোঁ মানে খালোঁ আৰু গেল মানে শেষ আৰু একমাহমান মোটামুটি দালিত নিৰামিষ মানে আলু উহা কাঁচা কল উহা এই কচু বিচৰা ৰাস্তাৰ কচু খাই দেই যিয়ে বাকী যিয়ে হওক আহিলোঁ খালোঁ মানে আমি বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ চ' ভাবিলোঁ আজিকালি সপ্তমীত দিম নহ'ল অষ্টমীত দিম নহ'ল নৱমীত দিম তথাপিও নহ'ল আজি মানে ভাবছোঁ আজি বাৰ্থডে যিয়ে হওক কিবা এটা ভিডিঅ' বনাম আজি চ' দশমী স্পেচিয়েল কাৰণে আমি ওলাই আহিলোঁ তিনিজনে ওলাই আহি ভাবিলোঁ ক'ত যাম পাছত এতে সোমালোঁ আহি অলপ খালোঁ জালোঁ এইবাৰ ডাইৰেক্ট ঘৰত যাম হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা আমি ভিডিঅ'গিলা ভাবছিলোঁ মানে আগৰ পৰা দিম কিন্তু দুইজনে ব্যস্ত ইও ব্যস্ত ময়ো ব্যস্ত আৰু আমাৰ লগত একজন লগ হৈছে মিষ্টাৰ ফাকা সিও ব্যস্ত তিনিজনে লগ হ'ব পৰা নাই চ' ভিডিঅ'গিলা মানে আমাৰ অলপ দেৰি হৈ আছে যদিও আমি ট্ৰাই কৰিম সোনকালে ভিডিঅ'গিলা আনাৰ আৰু বহুতে সুধিছে কিয় ভিডিঅ' দিয়া নাই ভাল লাগছে মনৰ পৰা বহুত ভাল লাগছে তেওঁলোকক বহুত থেংকছ দিলোঁ যে এটলিষ্ট আমাৰ খবৰ লৈছে যাই খবৰ লোৱা নাই তাহাকো থেংকছ দিলোঁ যাই মনতে ভাবি আছে ইহুন কিয় ভিডিঅ' দিয়া নাই তাহাকো থেংকছ দিলোঁ চ' মানে অলপ নিজৰ কৰ্মব্যস্ততাৰ কাৰণে আমি ভিডিঅ'গিলা লাহে দিবা মানে টাইম হোৱা নাই দিব কিন্তু ট্ৰাই কৰিম আমি সোনকালে ভিডিঅ' দিয়াৰ চ' আজিৰ ভিডিঅ'টা বেছি দেৰি নকৰোঁ তিনিজনে আছোঁ চ' এইখিনিতে এখন মানে চেছ কৰিম ইও নামিব ঘট্টপালাৰ ময়ো নামিম চ' নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে ৰখি থাকক মানে আশা কৰোঁ আপোনালোকে ইটো ভিডিঅ'টা ভাল মৰম দিব ভাল মৰম যাচিব আৰু এটা কথা ইয়াৰ নাম ফাকা নহয় অৰিজিনেল নাম ময়ূৰ হয় এই এটা বঢ়িয়া মানে ভাল ড্ৰামা চ' আজি আন্ধাৰে ভিডিঅ'টা শেষ কৰিলোঁ আন্ধাৰতে আৰম্ভ কৰিছোঁ আন্ধাৰতে শেষ কৰিছোঁ সকলোকে আজি শংকৰদেৱৰ জন্ম উৎসৱ বুলি সকলোকে শুভেচ্ছা জনালোঁ আৰু তেওঁৰ চৰণত আমি শতকোটি প্ৰণাম জনালোঁ আৰু বাকীটোতো গমেই পায় শাৰীৰিক চিকাহী বাতি যি পায় তাকে ধৰি লওক আমাৰ চেনেলৰ ছাবস্ক্ৰাইব বটনটা ক্লিক হ'ব লাগিব চ' বাই টাটা বাই বাই